আমি চাফ চিকুণ কৰি আছোঁ আমাৰ এৱাৰ্ডটো খালি এৱাৰ্ডটো সেই 5 লাখ টকা পাইছে এতিয়াখিনি খালি ডেভেলপখিনি আমি লাগে টাকাত আমাৰ নালাগে ডেভেলপ হ'লে আমাৰ গাঁৱৰ নাম হৈ গ'ল আৰু এইটো মানে আমাৰ হাংচাপাৰা গাঁওখনেই নহয় গোৱালপাৰা জিলাৰ নাম হয় সেইটো আৰু ঠিক আছে তো আংকুলৰ পৰা শুনিলে কেনেকৈ কি হৈছিলে কিমান চনত চাৰ্টিফিকেটখন পাইছিলে কিমান চনত আপোনাৰ এৱাৰ্ডখন পাইছিলে তো হেল্ল' দোস্ত আজি অসমৰ যিটো আটাইতকৈ ক্লিনিষ্ট পৰিষ্কাৰ চাফা যিটো ভিলেজ হয় সেই ভিলেজটোত আজি দেখিবলৈ যাম তো আপোনালোকে লগত থাকক বলক বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তো আহি লখিমপুৰ পালোঁ আৰু গাড়ীৰ তেল অলপ কম আছে তেলটো অলপ ভৰাই লওক তাৰপিছত লাহে যাম তেলটো ভৰাই লওঁ তাৰপিছত দেখাই আছোঁ লাহে গৈ আছোঁ মোৰ লগত মোৰ মামা আছে গৈ আছোঁ বাইকেৰে দেখি আছে আপোনালোকে এইটো আপোনাৰ নিজানপুৰ পাহাৰ হয় এইটো দেখি আছে আপোনালোকে এইটো ৰাংচাপাৰা ক্লিনিষ্ট ভিলেজ আৰু 2 কিলোমিটাৰমান আগত যাব লাগিব তো আপোনালোকে চাই থাকক তো এইখনে হ'ল ৰাংচাপাৰা যাওঁ আৰু আগত যাওঁ গোটেই ভিলেজখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাইকেৰে যাওঁ বাইকত মামাই চুৰি আছে লাহে যাই থকা ইয়াত অহাৰ পিছত প্ৰথমতে আপোনাৰ পাৰ্কিং কৰিব লাগিব কাৰ ইয়াতে তো পাৰ্কিং কৰাৰ কাৰণে আপোনাৰ কিবা এটা ফিজ দিব লাগে আংকেল ইয়াতে বহি আছে পাৰ্কিঙৰ ফিজ লয় আংকেল আচলতে পাৰ্কিঙৰ ফিজটো আপুনি কিমান লয় বাছ গাড়ী 100 টকা আৰু ছোট গাড়ীখন 30 টকা আৰু এই টেম্পু গাড়ীটা 20 টকা আৰু ইফালে বাইকটো 10 টকা তো শুনাই ফালে আপোনালোকে যদি আহে আপোনালোকে কেতিয়াবা যদি আহে ইয়াত প্ৰথমত আহি পাৰ্কিং মানে কাৰ বাইক যি লৈ আহে আগত ইয়াত পাৰ্কিং কৰি থৈ তাৰপিছত আপোনাৰ ভিলেজখন চাব লাগিব ইয়াত নো এন্ট্ৰি লিখা আছে নো এন্ট্ৰি কাৰ বাইক এণ্ড চাইকেল ইয়াত ল'ব নোৱাৰি বাইকখন ইয়াত ৰাখিলোঁ আৰু আচলতে ইয়াত নহয় আৰু আগত পাৰ্কিঙত যিটো হয় পাৰ্কিঙত ৰাখিব লাগে পাৰ্মিশ্যন লৈ তথাপিও ইয়ালৈকে লৈ আহিছোঁ ইয়াত সেয়া ফাইনেলি পাই গ'লোঁ ক্লিন ভিলেজখন ইয়াত ৱেলকাম পুৰা জাপিৰে গছৰ কিবা কি দি গেট বনাই থৈছে ৱেলকাম লিখি থৈছে তো লাহে লাহে সোমাই যাওঁ ভিতৰ ফালে দেখি আছে এটা কি কম 1 মিনিট পিছে চাগে এইবিলাক চাফা কৰি থাকে দেখি আছে আপোনালোকে এটা মানে গছৰ পাতো পৰি থকা নাই কিবা টুকুৰা মুকুৰা একো পৰি থকা গাঁওখনৰ যিটো আসামৰ যিটো ক্লিন ভিলেজ হয় ভিলেজখনৰ এইটো অফিচ হয় অফিচত আমাৰ আংকেল আছে যিটো ভিলেজৰ যিটো গাঁওবুঢ়া যিটো বুলি কয় মানে ভিলেজৰ আৰু বয়সস্থ আৰু প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ আপোনাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম হ'ল ৰবাৰ্টজন মণি মই ৰাংচাপাৰা গাঁৱৰ গাঁওবুঢ়া হয় মই 2000 চনৰ পৰা গাঁওবুঢ়া আজি 2021 লৈকে মই গাঁওবুঢ়া হৈ আছোঁ তো আপোনাৰ যিটো গাঁওখনৰ আপুনি মানে কিমান চনৰ পৰা এইটো মানে
সেইটো মানে আমি 2000 চনৰ পৰা এইটো মানে ক্লিনেছ মানে ষ্টাৰ্টিং কৰা হ'ল মানে চাফ চিকুণ কৰা কিন্তু ক্লিনেছৰ মানে আমি এৱাৰ্ডটো পোৱা নাই কিন্তু আমি নিজৰ গাঁৱত মানে আগৰ পৰাই মানে আমাৰ মানুহবিলাকটো মানে চাফ চিকুণ আছে নিজৰ নিজৰ ঘৰ দুৱাৰ মেইনটো মানে আমি আমাৰ মানুহবিলাক মানে ঘৰৰ যিমান মহিলা আছে ঘৰৰ মহিলাই চাফা কৰাৰ পাছত আমাৰ ৰাইজত আহিছে ৰাজত আহি কিনে ৰাইজৰ গোটেই গাঁওখন চাফা কৰিব আৰম্ভ হ'ল এইবিলাক কৰি আহোঁতে মানে আমি একদিন 2000 চনত জেনেৰেল মিটিং আছিল জেনেৰেল মিটিং হোৱাতে আমি 4টা ৰেজলিউশ্যন লৈ কিনে কাম কৰিছিলোঁ 1 নম্বৰ হ'ল নিজৰ ঘৰখন চাফা কৰা 2 নম্বৰ হ'ল মানে ৰাজহুৱা গাঁওখন মানে গোটেই চাফা কৰা 2 নম্বৰ হৈছে মানে খোৱা পানীটো মানে আমি বেলেগৰ পৰা একটা ঘৰৰ পৰা বেলেগত 2 ঘৰ 3 ঘৰ কৰি খাব নিদিয়ে 4 নম্বৰ হ'ল মানে আমাৰ লেট্ৰিনটো টয়লেট কেঁচা টয়লেটটো মানে আমি সকলোৱে বনাব লাগিব ঘৰে ঘৰে বনাব লাগিব আৰু কেঁচা টয়লেটত মানে বেলেগ মানুহ এই মানে পায়খানা কৰিব লাগিব ঘৰতে আৰু যিজন ঘৰতে মানে বুঢ়া আৰু বুঢ়ী আছে এইবিলাক কাম কৰিব নাপায় কামক আমি ঘৰত পৰা নাই সেইটো আমি বনাই দি কিনে আৰু এইবিলাক নিয়মবিলাক বান্ধি কিনে আমি কামটো ষ্টাৰ্ট কৰি আহোঁতে 2000 পৰা ষ্টাৰ্ট কৰি আহোঁতে আমি একো মানে বিশেষ পোৱা নাই আৰু গণ্ডগোল হোৱা নাই যেতিয়া মানে 2014-15 চনতে গভৰ্ণমেণ্ট ছাইডৰ পৰা আমাৰ কাৰণে চাব আহিছে চাই কিনে আমাৰ গাঁওখন দেখা পাই কিনে আমি লগে লগে PHC ডিপাৰ্টমেণ্টে আমাৰ গাঁওখনক গোটেই ঘৰে ঘৰে একদম ঘৰে ঘৰে এইটো যায় আমি মানে এই কেঁচা টয়লেটৰ পৰা পাকা টয়লেট কনভাৰ্ট কৰি দিয়া হ'ল কনভাৰ্ট কৰি দিয়াৰ পাছৰ পৰাই আমি সকলোৱে এতিয়া কৰি আছে সেই কৰি থাকোঁতে আমি তাৰমানে নিজে নকৰে কণ্ট্ৰেক্ট দিছোঁ কণ্ট্ৰেক্ট দি কিনে বাহিৰা মানুহ আহি কিনে কাম কৰি আছিল এই কাম কৰাৰ সময়ত বিভিন্ন অফিচাৰবিলাক আহিছে আমাৰ ইয়াতে আহি কিনে আমাৰ গাঁওখন চাইছে টয়লেটটো বনাওঁতে চাইছে আৰু আমাৰ গাঁৱৰ মানুহবিলাক মানে প্ৰত্যেক শনিবাৰতে আমাৰ মহিলাবিলাক চাফা কৰে আৰু প্ৰত্যেক বুধবাৰতে যোৱাকালি বুধবাৰ হ'ল প্ৰত্যেক বুধবাৰতে আমাৰ মহিলা আমাৰ গ্ৰুপবিলাক কাম কৰে ছ'চিয়েল ৱৰ্ক কৰে আৰু এনি টাইম এখন ডেক'ৰেশ্যন কৰা ৰং কৰা কিবা কৰা সেইবিলাক মানে আমাৰ ইউথ ক্লাবে কাম কৰা মানে এটা সংগঠন আছে ক্লাব আছে এই ক্লাব সংগঠন আছে সেই ক্লাবটো মানে কৰি এরকম কাম করে এইরকম কাম করার পাছত মানে আমি একো গণ্ডগোল হোৱা নাই আমি একো যে এইটো কনভাৰ্ট হৈ গ'ল তখন সেই কাম কৰাবিলাক চাব আহোঁতে মানে গোৱালপাৰা জিলাতে মানে মিটিং হোৱাতে একজন মানুহে মানে এইটো বেহাৰা মানুহ গোৱালপাৰা জিলাত অল আসামৰ মিটিং হৈ গ'ল হলাতে মানে যাতে একজন অফিচাৰে সোধে আপোনালোকৰ গোৱালপাৰা জিলাত চেনিটেশ্যন কেম্পিং কৰি আছে PHC ডিপাৰ্টমেণ্ট কিন্তু কোন গাঁৱতে চাফ চিকুণ আছে নিট এণ্ড ক্লিন এইটো প্ৰশ্ন কৰিছে সেই প্ৰশ্ন কৰোঁতে মানে এই যে ফটকৈ আমাৰ PHC ডিপাৰ্টমেণ্টৰ চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পংকজ কুমাৰ বৰুৱা সেই ৰিপৰ্টিং কিনে আমাৰ গোৱালপাৰা জিলাৰ চাফ চিকুণ কৰোঁতে ৰাংচাপাৰা গাঁও চাৰা বেলেগটো মানে চাফ চিকুণ মানে আপোনাৰ যিটো চেণ্টাৰৰ পৰা যিটো আপুনি চাৰ্টিফিকেট পাইছিল এইটো কিমান চনত পাইছিল এইটো পাব এইটো মানে আমি যেতিয়াও আমাক ৰেকৰ্ড কৰা হ'ল ৰেকৰ্ড কৰাৰ পাছত 2016 চনত ডিচেম্বৰতে আমাক মানে অল গোৱালপাৰাতে প্ৰথম জিলাতে মানে আমাক ক্লিনেছ প্লেচ নামতে দিলোঁ আৰু দিয়াৰ পাছত 2017 চনত 26 জানুৱাৰীত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আমাৰ গোৱালপাৰা জিলাই 1 লাখ টকাটো পুৰস্কাৰ দিছে তাৰপিছত 2017 চনত ফেব্ৰুৱাৰী 27 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গ'ল মানে জিলা ষ্টেটৰ পৰা মানুহ আহিছে ষ্টেটৰ পৰা মানুহ আহে দামী চাইছে চাবৰ পাছত দেখা পায় যে নিট এণ্ড ক্লিন আৰু গোৱালপাৰা জিলাৰ এইটো মানে এৱাৰ্ড পাইছে কিন্তু এইটো মানে আৰু বেছিভাগ আমি বনাব লাগিব এখন আমি আহি চেকিং কৰি আমাৰ ইয়াতে মানে চিফ ছেক্ৰেটাৰী আহিছে অসমৰ চিফ ছেক্ৰেটাৰীও আহিছে সেইটো আমাৰ ফটো আছে ফটোতে দেখা পাব দেখা পাব এইটো চিফ ছেক্ৰেটাৰীৰ ফটো আৰু আমাৰ মানে বহুত মানুহ আহিছে আহি কিনা 2017 চনত 10 ফেব্ৰুৱাৰীতে অল আছামৰ ক্লিনেছ প্লেচ অসমৰ ভিতৰত দিছে ফেব্ৰুৱাৰী 10 তাৰিখত দিয়াৰ পাছত আমাৰ 16 ফেব্ৰুৱাৰী 2017 চনতে 5 লাখ এৱাৰ্ড পাইছে কিন্তু আমি এৱাৰ্ড পোৱাৰ পাছত মানে আমি এনেই নাথাকোঁ আমাৰ চাফ চিকুণ কৰাটো আমাৰ কাম কৰাটো সকলো ঠিকে আছে আজিলৈকে মানে আমি কৰি আছোঁ আৰু আজিলৈকে মানে আমাৰ ইয়াতে মানে যিমান পোৱা আৰু যিমান কামবিলাক মানে সেইটো আমি কৰি আছোঁ আৰু এখন নতুন দিশা আছে আমাৰ ইয়াতে
আমাৰ এইটো দিছে মীনাক্ষী দাস নাথ। সি আহি কিনে আমাৰ গাঁওখন আহিছে, আহি কিনে চাইছে, চাই কিনে এইবিলাক দেখা পাইছে, দেখা পাই কিনে দেখা পাই কিনে আমাৰ বহুত এই ডেভেলপমেণ্টৰ কাৰণে এইটো কৰিব দিছে। এই আমাৰ এণ্ট্ৰি গেট সেইটো দিছে, আৰু ইয়াতে মানে ৱাইটিং ছেট দিছে, আৰু পঢ়া চব চফা ছেটবিলাক দিছে, আৰু পেচেণ্টো বহুত দি আছে। তাই মোক কৈছে মই থকা পৰ্যন্ত আপোনাৰ গাঁওখন ডেভেলপ কৰিম আৰু উঠাই দিম, সেইটো কৈ কিনে আমি এই কামৰ কাৰণে আমি ষ্টাৰ্ট কৰি আছোঁ। আৰু আমিতো মানে এখন আমি চাফ চিকুণ কৰাটো এইখনো আছে, আমি চাফ চিকুণ কৰি আছোঁ। আমাৰ এৱাৰ্ডটো খালি এৱাৰ্ডটো সেই 5 লাখ টকা পাইছে এইটাখিনি, খালি ডেভেলপখিনি আমি লাগে, টাকাত আমাৰ নালাগে, ডেভেলপ হ'লে আমাৰ গাঁৱৰ নাম হৈ গ'ল। আৰু এইটো মানে আমাৰ আমাৰ গাঁওখনেই নহয়, গোৱালপাৰা জিলাৰ নাম হয়, সেইটো আৰু। ঠিক আছে, তো আংকলৰ পৰা শুনিলে কেনেকৈ কি হৈছিলে, কিমান চনত চাৰ্টিফিকেটখন পাইছিলে, কিমান চনত আপোনাৰ এৱাৰ্ডখন পাইছিলে। তো যিবিলাক এৱাৰ্ড আছে চাৰ্টিফিকেটটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। তো এইটোৱে আছিল আপোনাৰ যিটো এৱাৰ্ড পাইছিল, এৱাৰ্ডটো ইয়াত আছে। আৰু যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো চাৰ্টিফিকেট পাইছিল, এই চাৰ্টিফিকেটটো ইয়াত আপোনালোকে দেখি পাব। এইটো আছিল, আৰু পিকচাৰ ইয়াতে আছে। এইটো আপোনাৰ আচলতে এটা মানে এৱাৰ্ড যিটো পাইছিল সেইটো চাৰ্টিফিকেটটো ইফালে আছে, চাই আছে। তো আজি যিটো আপোনাৰ আসামৰ ভিতৰত যিটো ভিলেজ আছিল, ক্লিনেষ্ট ভিলেজ, ইয়াত আহিছিলোঁ মই আৰু মামু আহিছিলোঁ, লখিমপুৰৰ পৰা আহিছোঁ, ইহঁতেও লখিমপুৰৰ পৰা, ইয়াত আহি মানে লগ পালোঁ, ইয়াতেও লখিমপুৰৰ পৰা আছে, আৰু এটা ভাই আছিল লগত, এইজন আছিল। তো ইয়াত আহি কেনেকুৱা লাগিল ভিলেজখনত আহি? बहुत ही अच्छा लगा है, क्योंकि मैं तो पहली बार आया नहीं, मैं तो इसका पहली बार आया था, लेकिन इतना डेवलप नहीं था। लेकिन अभी तो देख रहा हूँ बहुत ही डेवलपमेंट हुआ है। এইটোৱে মানে ইয়াত প্ৰথমবাৰৰ কাৰণে আহিলোঁ। আসামৰ যিটো ক্লিন ভিলেজ হয় ৰাংচাপাৰা ভিলেজটো, আহি সঁচাকৈ বহুত মনত ভাল লাগিল। আৰু নেক্সটত আৰু আহিব বিচাৰিম, আৰু সময় পালে আৰু আহিম। তো আজিলৈকে ইমানেই, নেক্সটত আৰু ভাল ভাল ভিডিঅ' ল'বলৈ বা আহিবলৈ চেষ্টা কৰিম। লাভ ইউ অল। যিবিলাক এৱাৰ্ড আছে চাৰ্টিফিকেটটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকক।